বিটিসি বিটিআৰৰ দায়িত্ব ল'লে তেখেতৰ লগত আমি আলোচনাত কৰিম, আলোচনাত মিলিত হ'ম আৰু চুক্তিত আখৰে আখৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিটিসি চৰকাৰেও যাতে সহায় কৰে এই কথাটো আমি তেওঁ আহ্বান জনাইছোঁ। তেওঁ যদিও এই কথাটো কৈছে যেহেতু তেওঁ সাংবিধানিক এটা পদবীত অধিষ্ঠিত হৈ আছে, আমি আহ্বান ৰাখিছোঁ, দাবী ৰাখিছোঁ 2003 চুক্তিত যি ধৰণে তেওঁ আগবঢ়াই নিছিল 2020 চনত চুক্তি তেওঁ আগবঢ়াই নিব লাগে। কাৰণ এই চুক্তি কাৰো ব্যক্তিগত সম্পত্তি নহয়, কোনো দল সংগঠনৰ সম্পত্তি নহয়। এই চুক্তিৰ দ্বাৰা 35 লাখ বিটিআৰবাসী ৰাইজৰ অধিকাৰ তাত সন্নিৱিষ্ট হৈ আছে আৰু 1500 কোটি টকা এই কথাটো আমি এতিয়া স্পষ্টকৈ ক'ম, যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি উন্নয়নৰ কথা তাত লিপিবদ্ধ আছিল, এই 1500 কোটি টকাৰে যিখিনি নিৰ্মাণ হ'ব, যিখিনি উন্নয়ন হ'ব, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এতিয়া দায়িত্ব লোৱাৰ পিছত তেওঁ নিজে পিঠা কাটি পেলাই এইবিলাক উদ্বোধন কৰিব, ফাউণ্ডেশ্যন লে কৰিব। আৰু আমি ইয়াৰ কাৰণে আহ্বান জনাইছোঁ ৰাজনীতিক কথাবিলাক আৰু ৰাজনীতিক সময় এতিয়া পাৰ হৈ গ'ল, এইবিলাক আৰু এতিয়া আনিব নালাগে। এতিয়া কাম কৰাৰ সময় বিটিচিবাসী বিটিআৰবাসী ৰাইজক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এইটো কৰিব লাগে আৰু চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আপুনিও আগভাগ ল'ব লাগে। এই ভিডিঅ' ক্লিप्सआव नोंथांमोना जायखौ नुदों बियो मानगोनां एबसुनि आफादगिरि दिपेन बर' बिथांनि राव जे बिथाङा रिकुवेस्ट खालामदों आरो हाग्रामा महिलारी सारा गाव खोथा होनायखौ बावनाय बादि मावफुंनाय नङादां बा बिरोधी दल हिसाबै रल लानाय बादि जायफोर खोथाखौ रायजोफोरनि सिगाङाव प्रतिश्रुति होबोदोंमोन बे खोथाखौ हाग्रामा महिलारी सारखौ बिथांमोना बुंहरबाय थायो मिडियानि गेजेरजों। पार्टी इस्यु हिसाबै पार्टी दोलोनि सापर्टार्सफोरनि इस्यु हिसाबै जानाखि स्टेप लानांगौ बेखौ बिथाङा लागासिनो दंखायो। दा बे खेत्रआव बिथांमोना होनगोन, होनग्राबो थानांगौ, होननांगौबो। बेनिफ्राय बिटिआर सुक्तिनि जेफोर दफाफोर बेखौथ' मावफुंथारनांगौ होननानै हाग्रामा महिलारी सारखौ एबसुनिफ्रायबो नारसिनबाय, इउपिपिएल दोलोनिफ्रायबो नारसिनबाय आरो इउपिपिएल दोलोनि सुबुंफ्राथ' मावथिफ्राथ' आन्दलन खालामबावनायनि हुमखि होबाय आरो बिथांमोननि माखासे आइटि सेलफ्रा नंबां जाबां खोथाखौ दाजाबदेरनानै बुंबाय। एसेसो लाजिनांगौ, कुछ तो शर्म करो भाई, जाहा ताहा बकी थाकले আপনার কথাটো মানে সবে গ্রহণ কৰি ল'ব এইটো নহয় না, যুক্তি থাকিব লাগে। যাহা তাহা কথা ক'লে এইটো গ্রহণযোগ্য হ'ব, এইটো কেনেকৈ আপুনি মানি লৈছে? আমাৰ চিন্তাধাৰা কৰাৰ যোগ্যতা আছে, বিচাৰ কৰাৰ যোগ্যতা আছে, সকলো ব্যক্তিৰ মনত বিচাৰ কৰাৰ যোগ্যতা আছে। বিচাৰ কৰিব কোনটো কথাটো হয়তো ইয়াত তথ্য আছে না নাই, এই তথ্য নথকা কথা ক'লে কোনোবা ৰাইজসকলে এইটো মানি ল'ব নাকি? मोनसे खोथाया सैथो, এই কথাটো হয়তো डेम'क्रेसियावहाय बिरोधी दला मोजां रल लानांगौ, अब्ला रुलिं पार्टिया साबसिन जायो, बेखौ बयबो गनायो। बिरोधी दल हिसाबै अपोजिशन पार्टी हिसाबै खामानि मावनांगौ मावथों, नाथाय बाराद्राय लेकिन बार बार आंदोलन के लिए धमकी देने से कोई समस्या का हल नहीं होगा, ये सबको याद रखना चाहिए। जुदि रुलिं पार्टी किसुमान खाम खास বিলাকৰ ক্ষেত্ৰত যদি এইফালে উলট পুলট হয়, তেতিয়াহ'লে আপোনালোকে অপজিশ্যন পাৰ্টি হিচাপে কিছুমান কথা তথ্য সহকাৰে ক'ব পাৰে। কিন্তু এতিয়া আৰম্ভ বাজেটে অহা নাই, চিষ্টেমতে অহা নাই আজিলৈকে। ক'তবা সমষ্টিৰ আণ্ডাৰত থকা PCDCৰ চেয়াৰমেনবিলাকে আজিলৈকে ঠিক হোৱা নাই, চিষ্টেমত এতিয়ালৈকে পূৰ্ণভাৱে অহা নাই। এতিয়া আপোনালোকে কেনেকৈ ক'ব পাৰে যে এইটো প্ৰতিশ্ৰুতি দিছিল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কৰিব পৰা নাই, এতিয়াও চেনচন পোৱা নাই, কেনেকৈ ক'ব পাৰে? চিষ্টেম আউট আহিব লাগে, এই চিষ্টেমত অহাটো চলি আছে।
মেক্সিমাম জানুৱাৰীত চিষ্টেমবিলাকে ঠিক ঠাক হ'ব ইয়াৰ পিছত কাম কৰাৰ ক্ষেত্ৰত যদি উলট পুলট হয় আপোনালোকে ক'ব পাৰে কিছুমান অপজিশ্যন হিচাপে এইটো আমি মানি ল'ম কিন্তু এই বম ফুটোৱা কিবা কিবিৰ লগত জড়িত থকা কিছুমান কথা তথ্য নথকা পুলিচ বিভাগে ইনকাউন্টাৰ কৰাৰ পিছতো বিপিএফৰ লগৰ সম্পৰ্ক থকা কথাটো ওলাই থাকাটো আমি কি এনে মানি ল'ম নাকি লাহে লাহে হৈ যাব মিনি সেক্ৰেটাৰিয়েট ওদালগুৰিত নেপাল আৰু জম্মু কাশ্মীৰত गेस्ट हाउस जोंनि थाखाय बेसेबां मोजां आरो हाग्रामा महिलारि सारा लासैयानो जाथों हय जे खोथाखौ बुंदों बे खोथाखौ मावो आरो आसा खालामो थाबैनो सिगाङाव जेरैबादि साख्रिनि बेबस्था दंमोन बेखौबो बिथाङा थाबैनो थिक थाक खालामगोन आगत 17 बोसोर हाग्रामा महिलारि दाङुरिया शासन खालाम जेनेबा साख्रि टार्गेट आरो फरगेटৰ ব্যৱস্থা আছিল ঠিক সেম টু সেম তেনেকা এতিয়া হাগ্ৰামা মহিলাৰি ডাঙৰীয়া শাসনত আহিছে এতিয়াইতো সেম টু সেম থাকিব বুলি আমি আশা ৰাখিছো ইউথ হিচাপে मा सानो नोंथांमोना कमेन्ट सेक्सनाव जरुर फोरमायहर थेंक इउ भेरि माच फर वाचिं लाभ इउ